বান্ধৱীসকল সঞ্জীৱ ব্লগ ইণ্ডিয়া ইউটিউব চেনেলটোৰ তৰফৰ পৰা মই সঞ্জীৱে আপোনালোকলৈ স্বাগতম জনাইছোঁ। কেনে আছে আপোনালোক? নিশ্চয় আপোনালোক ভালে আছে। ভাবিলোঁ এনে থকাতকৈ এটি ভিডিঅ'কে প্ৰস্তুত কৰোঁ। আৰম্ভ কৰোঁ তেতিয়াহ'লে ভিডিঅ'টো। গতিকে আগবাঢ়ি যাওঁ আমি সেই ভিডিঅ'টোলৈ। আহক। বন্ধুসকল, আজি ভিডিঅ'টোৰ যাত্ৰা আমি ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ। গৈ থাকোঁ কিমান পাৰোঁ তামিলনাডুৰ প্ৰাকৃতিক পৰিৱেশৰ দৃশ্যাংশ মই সঞ্জীৱে আপোনালোকক দেখাই গৈ থাকিম। ময়ো গৈ থাকোঁ, আপোনালোকেও আহি থাকক। যদি ভাগৰ লাগে মোক ক'ব, ক'ৰবাত অকণমান জিৰাই ল'ম নে কি কয়? আহি থাকক। তামিলনাডুৰ প্ৰাকৃতিক পৰিৱেশ বুলি ক'বলৈ গ'লে বহুতেই আছে। মই আজি আপোনালোকক কিমান দেখাব পাৰিম নাজানো, তথাপিতো আশাবাদী। গৈ থাকোঁ, যিমান পাৰোঁ আগবাঢ়ি গৈ থাকোঁ। বন্ধুসকল, আমি বৰ্তমান এটা তিনিআলিত উপনীত হৈছোঁহি। এই তিনিআলিটো কোনটো দিশে গ'লে আজি আপোনালোকক মই আমোদ দিব পাৰিম, তামিলনাডুৰ প্ৰাকৃতিক পৰিৱেশবোৰ দেখাব পাৰিম, মই এইডোখৰতে অলপ ভাবিব লাগিব। এয়া দেখিছে পিলাইপাকাম, শিৱকোট ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক পিলাইপাকাম। এইখন এখন ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক হয়। ইয়াতে অজস্ৰ উদ্যোগ আছে, উদ্যোগ প্ৰতিষ্ঠান আছে। আমি এই দৃশ্যসমূহ আপোনালোকক দেখাই গৈ থাকিম। এয়া দেখিছে বন্ধুসকল, আহক আমি এই পথেৰে গৈ থাকোঁ, গৈ থাকোঁ, গৈ থাকোঁ। গৈ থাকিলেই আমি উপভোগ কৰিবলৈ পাম তামিলনাডুৰ এই মনোমোহা প্ৰাকৃতিক দৃশ্য। আমি যিমান দূৰ আগবাঢ়িব পাৰোঁ সিমানেই প্ৰাকৃতিক দৃশ্যসমূহ আমি উপভোগ কৰিবলৈ পাৰোঁ। লকডাউন উদ্যোগসমূহৰ কেইখনমান গাড়ী বাদে এই পথত বিশেষ মানুহৰ সমাগম দেখিবলৈ পোৱা নাই। উদ্যোগ প্ৰতিষ্ঠানৰ কেইখনমান যান বাহনেই ইয়াত চলি আছে। বন্ধু বান্ধৱীসকল, আমি আহি পুনৰ আৰু এটি তিনিআলিত সন্মুখীন হৈছোঁ। এই তিনিআলিটোৰ উত্তৰ দিশে যোৱা ৰাস্তাটোৱে হৈছে কাঞ্চীপুৰম ডিষ্ট্ৰিক্টলৈ যোৱা ৰাস্তা, আৰু পশ্চিম দিশে যিটো ৰাস্তা সোমাই গৈছে এইটোৱে হৈছে তাম্বাৰামলৈ যোৱা ৰাস্তা। মই এতিয়া আপোনালোকক লৈ যাম পশ্চিম দিশে যোৱা ৰাস্তাটো, যিটো ৰাস্তাই তাম্বাৰামলৈ আমি গতি কৰিব পাৰিম। বন্ধুসকল, আহক তেতিয়াহ'লে আমি তাম্বাৰাম দিশে গৈ থাকোঁ, গৈ থাকোঁ, গৈ থাকোঁ। এয়া দেখিছে, আমি এখন সৰু চাইনবোৰ্ড দেখিছোঁ। এই চাইনবোৰ্ডখনত লিখা আছে ভাণ্ডালুৰ টু তাম্বাৰাম, ভাণ্ডালুৰ টু তাম্বাৰাম। ভাণ্ডালুৰ এখন জু হয়। তাত বিভিন্ন ধৰণৰ জীৱ জন্তুকে আদি কৰি বিভিন্ন ধৰণৰ চৰাই চিৰিকটি এই জুখনত দেখিবলৈ পোৱা হয়। তাতে বিভিন্ন ধৰণৰ জীৱ জন্তুৱে মুক্ত বিচৰণ কৰি ফুৰে। আমি অনাগত দিনবোৰত নিশ্চয় ভাণ্ডালাম জু পৰিদৰ্শন কৰিম। আজি যিহেতু আমাৰ সময় নহ'ব, পল অনুপল কৰি সময়বোৰ গৈ আছে।
গতিকে সময়ৰ লগত আমিও গতি কৰিব লগা হৈছে। আমি আহি আছোঁ এই মনোমোহা প্ৰাকৃতিক দৃশ্যৰ মাজেৰে তাম্বাৰামৰ অভিমুখে। কেনেকুৱা লাগিছে বন্ধু বান্ধৱীসকল? নিশ্চয় তামিলনাডুৰ এই মনোমোহা দৃশ্যসমূহ উপভোগ কৰিবলৈ পাই আপোনালোকৰ ভালেই লাগিছে। আশা কৰিছোঁ আপোনালোকে ভাল পাইছে। আহক আমি গৈ থাকোঁ। বন্ধুসকল, আপোনালোকে এনেদৰেই উদ্যোগ প্ৰতিষ্ঠানসমূহ এটি এটিকৈ পাৰ কৰি আহি আছে। এনেকৈ তাম্বাৰামলৈকে আপোনালোকে উদ্যোগ প্ৰতিষ্ঠানসমূহ পাই গৈ থাকিব। কিন্তু আজি মই আপোনালোকক তাম্বাৰামলৈকে লৈ যাব নোৱাৰিম, যিহেতু বেলি ডুবু। সময় থাকোঁতে কণুৱাবোৰে যিদৰে নিজ নিজ বাহলৈ ঘূৰি যায়, ময়ো ঠিক তেনেদৰেই ঘূৰি যাব লাগিব। বন্ধু বান্ধৱীসকল, আপোনালোকে মোক বহু দূৰ আগবঢ়াই নিব লাগিব। সেয়েহে মোৰ ভিডিঅ'বোৰ কেনেকুৱা পাইছে আপোনালোকে মোক কমেণ্টত জনাব। মোৰ ভিডিঅ'বোৰ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আপোনালোকে মোক যেন আৰু বহু দূৰ আগবঢ়াই লৈ গৈয়ে থাকিব।